গাইজ গুড মৰ্নিং সকলোকে আমি আজি এফালে যাবলৈ ওলাইছোঁ আমাৰ কুমাৰ সন্মিলন আছে ৰন্তিজানত তালে আমাক দুইজনীকে গান গাবৰ কাৰণে মতা হৈছে আমি আজিলৈকে বাৰু ৰন্তিজান গৈ পোৱা নাই ওচৰতে যদিও আজি এই সুযোগতে আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ আমিও যাওঁ কেনেকুৱানো ৰন্তিজানৰ পৰিৱেশ তাকে দেখুৱাম বুলি আগবাঢ়িছোঁ বলক ভিডিঅ'টি আৰম্ভ কৰোঁ আমি একদম ইন্টাৰেষ্টিং বস্তু এটা দেখিছোঁ তাকে বোলো আপোনালোকক দেখাওঁচোন ইয়াৰ ওপৰত দেই আঁতৰ পৰা ভাবিছোঁ মানুহ গৈয়ে আহি পালোহিচোন নহয় এইটো চুকে দিয়া আকৌ এটা ৰাস্তা ৰাম ৰাম ইমান হাবি হয়নে নহয় বাৰু চাওক ৰৈ এতিয়া কোনফালে যায় বাৰু ৰৈ ৰখা বিৰাট ভয় খাইছোঁ দেই আমি পালোহি যেন তেন ইমান বেয়া ৰাস্তা বাপৰে হাঁহিও উঠিছে বাটতে সোমাইছোহি প্ৰতি খোজে তোমাতেই মই হ'ম বিলীন আমি ঘৰৰ অভিমুখে দুইজনী অনুষ্ঠানটো বহুত বেছি ভাল লাগিলে ধুনীয়াকৈ অভ্যৰ্থনাও কৰিছে আমি গীত পৰিৱেশন কৰিলোঁ আমাক সম্বৰ্ধনাও জনালে এতিয়া আমি কুঁহিয়াবাৰী প্ৰাথমিক বিদ্যালয় এয়া কুঁহিয়াবাৰী প্ৰাথমিক বিদ্যালয় মানে কুঁহিয়াবাৰী দি আহিছোঁ পানীগাঁও ওলামগৈ আৰু সেইফালেদি ৰাস্তাটো ভাল বাৰু ইফালেদি অলপ ৰাস্তাটো বেয়া আছিলে তাৰপৰা এতিয়া আমি ঘৰলৈ যাওঁ দুইজনী আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয়কৈ জনাব আমাক সঁহাৰি দিব বুলি আশা কৰিলোঁ যদি ভিডিঅ'টি ভাল লাগিলে তেনেহ'লে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিলে বাৰু আজিলৈ ৰাখিছোঁ সকলো ভালে থাকক বাই 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 বাই